আলোচনা ফলপ্ৰসূ হৈছে আৰু আমি বিচৰা ধৰণে অসম চৰকাৰে কৰিছে। গতিকে নিয়মীয়াকৰণ হ'ব যে আমি আদৰণি জনাইছোঁ, চৰকাৰৰ সিদ্ধান্ত আদৰণি জনাইছোঁ। আমাৰ কাৰণে সময় দিয়া হোৱা নাই। আমাৰ ষ্টেট পুলৰ শিক্ষকসকলক আমি যিহেতু ইতিমধ্যে আমি চৰকাৰক জনাইছিলোঁ, আমি চৰকাৰক ইতিমধ্যে জনাইছিলোঁ যে আমাৰ যিহেতু বিশেষভাৱে লছটো ইমান নহয়, সেইকাৰণে আমি সেইটো আদৰণি জনাইছিলোঁ। যোনটো আমাক ৰিকুৱেষ্ট আমালৈ পঠাইছিলে আৰু সেই মৰ্মে আমি তাতো মুখ্যমন্ত্ৰীৰ আগত আমি প্ৰকাশ কৰিছোঁ যে আমাৰ কোনো ধৰণৰ আপত্তি নাই আৰু মুখ্যমন্ত্ৰীয়েও আমাৰ ষ্টেট পুলৰ শিক্ষকসকলক কোনো অপশ্যন নোহোৱাকৈ বিনা অপশ্যনত আমাক ৰেগুলাৰ কৰাৰ আমাৰ প্ৰতিশ্ৰুতিও দিছে আৰু ঘোষণাও কৰি গৈছে। ছিনিয়ৰিটি থাকিব, ছিনিয়ৰিটি হেৰি নহয় বুলি তাত কৈয়ে দিছে। ছিনিয়ৰিটিটো মেইনটেইন কৰা হ'ব। খালি আমাৰ দৰমহাৰ ক্ষেত্ৰত অলপমান কিবা এটা এমাউণ্ট আমাৰ কমিব, কিন্তু আমি যিহেতু ষ্টেট পুল শিক্ষকসকলে 2020 চনৰ পৰাহে আৰম্ভণিমতে দৰমহা পাইছিলোঁ, গতিকে আমাৰ জুলাই মাহৰ পৰা, গতিকে আমাৰ খুব বেছি এটা আমাৰ লোকচান নহয়। আৰু যিটো লোকচান হ'ব সেইটো আমি NPS বা অন্যান্য সুবিধাৰ জৰিয়তে আমি সেইখিনি চৰকাৰে তেনেকৈ আমাৰ মিলি যাবগৈ। আৰু খুব বেছি আমাৰ অলপ দিন 2-3 মাহ, আমাৰ 4 মাহ বা 5 মাহ অলপ কষ্ট হ'ব পাৰে, কিন্তু আমাৰ অতি সোনকালে আমাৰ সেইটো সম্পূৰ্ণ হৈ যাব বুলি আমি আশা কৰিছোঁ। আচলতে আমাৰ যে কোনো ধৰণৰ অপশ্যন নোহোৱাকৈ আমাক ৰেগুলাৰিটি লাগে। ইয়াত বহুত কৰে ষ্টেট পুল শিক্ষকসকলৰ দৰমহাৰ ক্ষেত্ৰত যিটো আমি কষ্ট ভোগ কৰোঁ, বিশেষকৈ আমাৰ আচলতে পে প্ৰটেকশ্যনতকৈ আমাৰ ফেমিলি প্ৰটেকশ্যনটোহে আমি বিচাৰিছোঁ। আমাৰ পৰিয়ালৰ যিটো নিৰাপত্তা সেইটোহে আমি বিচাৰিছোঁ। আমাৰ দৰমহাৰ ক্ষেত্ৰতো আমাৰ SSসকলৰ আগতে হৈ যায়, ৰেগুলাৰ টিচাৰসকলৰ দৰমহা আগতে হৈ যায়, একে কৰ্ম কৰোঁ, আমাৰ শিক্ষকখিনি একে কষ্ট কৰে, কিন্তু আমাৰ দৰমহা কেতিয়াবা মাহৰ শেষ যায় পাইগৈ, তেতিয়াও আমাৰ ষ্টেট পুলৰ দৰমহা নহয়। এই যে আমাৰ পৰিয়ালৰ যিটো চলা ফুৰাত বা খোৱা লোৱাত যিটো কষ্ট, এই কষ্টৰ ফালে লক্ষ্য কৰি অনাগত দিনত যদি আমাৰ 10 বছৰ, 8 বছৰ, 7 বছৰ আছে ষ্টেট পুল শিক্ষকসকলৰ, সেইটো আমি কেতিয়াও ভবা নাই।